My God. Oh my God. My God. Sorry. Accident hol. Aha. গুড মৰ্ণিং। আজি আকৌ এটা নতুন ব্লগ লৈ আজি আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকৰ মৰমৰ গগৈদা। আজি দ্বিতীয় দিনটোত অৰুণাচলৰ লৱাৰ দিবাং ভেলী জিলাৰ যিখন হুনলিত আছোঁ, আৰু এই হুনলিৰ পৰাই আপোনালোকক মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ গগৈদালৈ। আৰু নিশাটো ইয়াতে থাকিলোঁ, অতিবাহিত কৰিলোঁ। এইটো এটা গেষ্ট হাউচ, হুনলি গেষ্ট হাউচ। আৰু গেষ্ট হাউচত সুবিধা যথেষ্ট নাই যদিও নিশাটো যিটো এখন ছাদ পালোঁ সেয়াই যথেষ্ট। আৰু এইফালে আমাৰ এজন দাদা আছে, ৰাতি একেলগে থাকিলোঁ। প্ৰথমে আহিলোঁ, আহি মানে এটা সকাহ পালোঁ যেন লাগিলে, কাৰণ তেখেতসকলে যোৰহাটৰ পৰা আহিছে। তো যিহেতু অসমৰ চেন্তি এটা থাকে ন দাদা, আপোনাক আহিয়ে লগ পালোঁ। আহিয়ে লগ পাই মানে গধূলিখন অসমৰ মানুহ এজন দেখিলোঁ, অতে মানে মনটো আনন্দ লাগিলে। যিহেতু ইয়াত আমি আহি একেবাৰে অসমৰ প্ৰায় আমি ইয়াত 7-8জনমান আছোঁ, আৰু আছে এইফালে আমাৰ এইফালে বাহিৰত ঘূৰি আছে। আমি সকলোকে চিনাকি কৰি দিম। পোনপ্ৰথমে সকলোকে গুড মৰ্ণিং। কেনেকুৱা লাগিলে ৰাতিটো, কেনেকুৱা লাগিলে? ভাল লাগিলে, খুব ধুনীয়া জেগা। গুড মৰ্ণিং। দাদা আহিছে, চিনাকি কৰি দিছোঁ। দাদা মৰাণৰ পৰা আহিছে। ভাল লাগিল। ৰাতিটো একদম মানে যি হওক থাকিবলৈ যে পালোঁ, তাৰ উপায় নাই। আমি যে এখন চট পালোঁ, ইয়াত যে বেলেগ ব্যৱস্থা একো নাই। আপোনালোকে যদি 8টা বজালৈকে লাইট, এটা কথা অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিব। ইয়াত 5:30 পৰা 8:30 বজালৈকেহে লাইটৰ ব্যৱস্থা আছে, পানীৰ ব্যৱস্থা আছে। তাৰপিছত আপোনালোকে কি কৰিলে কৰিব, মানে শুই যাব আৰু। তাৰপিছত উপায় নাই মানে। আমি ৰাতি কথা পাতি আছিলোঁ, আমি 1960ত গুচি গ'লোঁ বুলি। 1960 যিয়ে নহওক, এই 1960ত যোৱা অভিজ্ঞতাটো এটা লাগে। আমিতো এটা ধামধুমীয়া জীৱনত গৈ আছোঁ, অহা যোৱা কৰি আছোঁ, মানে এটা বিজি লাইফ। কিন্তু ইয়াত সেইটোৱে 1964 ওপৰলৈ যেতিয়া চাই দিওঁ, একদম ইণ্টাৰেষ্টিং কথা, ইয়াত ফেন নাই। এতিয়া এইটো অক্টোবৰ মাহ, কিন্তু আমি ডিচেম্বৰ মাহৰ ফিলিংছটো ইয়াত লৈ আছোঁ। বাকী কথাবোৰ হেৰিয়ে ক'ব, আমাৰ বন্ধুৱে ক'ব, কেনেকুৱা অভিজ্ঞতা, কেনেকুৱা লাগিলে ৰাতিটো? কালিতো মই এনেকুৱা লাগিছে নেফালে গুচি গৈছোঁ আৰু। নেফাতে আছোঁ মানে মই। কালি নেফাত থকা লিখা লাগিলে। ঘৰটো মানে দেখিছোঁ পুৰণিকলীয়া অকণমান, ভালে লাগিলে থাকি। এনেকুৱা মানে লাগে লাইফত। নহয়, ঘৰটো চাওক না, একদম কাঠৰ, সম্পূৰ্ণ কাঠৰ ইয়াত একদম। আকৌ নেফাৰ যুগত গুচি গ'লোঁ। আকৌ আপোনালোকে সেই মানে আৰু 30 বছৰ পাছত গুচি যাব, আৰু ইয়াত একদম ঠাণ্ডা পৰিৱেশ। আহক এৰাতি কটাওক, কিমাননো আৰু ধামধুমীয়াত ঘূৰি ফুৰিব। বেছি দূৰ নহয়। আমাৰ শদিয়াৰ পৰা যদি, অসমৰ পৰা যদি আমি শেষ পাওঁ, ইয়াত প্ৰায় আমি কিমান কৰিলোঁ, 120 কিলোমিটাৰ। আহক, আহিয়ে আপুনি মানে এখন বেলেগ এখন পৃথিৱী, মানে এখন পৃথিৱী। ইয়াৰ মানে সম্পূৰ্ণ ঘড়ী কাটা যেন উল্টাকৈ ঘূৰি আছে। ইয়াত সময়বোৰ উল্টাকৈ ঘূৰিছে, কিন্তু সময় যেন যিয়ে নহওক, কিন্তু ইয়াত সময়কণ আপোনালোকে থাকি জীৱনত এটা স্বৰ্গসুখ এটা অনুভৱ কৰিব। আৰু চাই থাকিব আৰু কি হয়, আপোনালোক পৰৱৰ্তী পৰ্যায়ত দেখাই থাকিম। ধন্যবাদ। একো নাই, ষ্টাৰ্ট হৈ থাকিব, হৈ যাব। আচ্ছা, পানী বটল ইয়াত বিচাৰিব লাগিব। Yes. ये बेटी क्या कर रहे हो? चाय पी रहे हो? अच्छा। क्या ग्रीन टी है? नॉर्मल में नहीं है। ग्रीन टी पी रहे हो? ग्रीन टी। दीदी कितना बजे खुलता है दुकान यहाँ पे?
आप लोग सुबह हाँ 5 बजे No. दो চাহ নাখাওঁ হয় গৈ থাকোঁ অলপ পানী বটল লৈ লওঁ পানী বটল লৈ লৈছোঁ লৈ লওক ইয়াতে লৈ লওক খাই লওক পানী পানীটো মেইন ৰাতিপুৱা পানী মেইন পানী মেইন আমি এইফালে যাব লাগিব এতিয়া শুনলি এইটো শুনলি পাই আমি এইফালে আনিনি বহুত ধুনীয়া মানে ইমান সুন্দৰ ৰাতিপুৱা এটা এটা ৱেলকাম তেল পৰিছে উঠাই দিয়া তেল অভাৰফ্ল' হৈ গ'ল এই মাই গড চিধা কৰি দিয়া এতিয়া সময় কেই পাইছে এতিয়া সময় 6 বাজিবলৈ 15 মিনিট আছে আৰু 6 বাজিবলৈ 15 মিনিট থকাৰ পৰা আমাৰ যাত্ৰা শুনলি এইটো যি চাৰিআলি এই চাৰিআলিৰ পৰা আৰম্ভ তো বলক আমি আগুৱাই যাওঁ শুনলি লৈ বুলি মাই গড ক'লৈ গৈ আছো আমি তললৈ মাই গড oh my god আয়া my god oh my god বলা উঠোৱা বাইকটো উঠোৱা তেল পৰিব my god my god sorry accident হ'ল বাচিলোঁ একো নাই all is well বাইক উঠোৱা পতা নাই তোক পাইছা তুমি মই ড্ৰাইভ কৰিম ৰাইড কৰিম এটা পানী বটল আমাৰ ক'ৰবাত পৰিলেগৈ সেইটো তোক পাইছা নাই ভৰিটো পোৱা নাই তেলটো পৰিছে চাগে চোৱা একো নাই হয় একদম ওপৰৰ পৰা তললৈ একদম তেনেকৈ মানে একদম ঢাল খোৱা খুব সাৱধানে আহিব লাগে ভগৱানৰ কৃপা আমাৰ একো ডাঙৰ একো হোৱা নাই মই চলাম দিয়া তুমি দিলা মই চলাম দিয়া তুমি দিলা হৈ গ'ল মই জেগাত কৰি দিলোঁ কি কৰিব লাগে কৰিব নালাগে ব'লা কি ব'লা মই খোজকাঢ়ি গৈছোঁ তুমি ব'লা হা নাই গম পাইছোঁ ব'লা হা